নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেল আপোনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মাজুলী জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2024 মাজুলী কোৰ্টত জিলা ন্যায়াধীশত 8টা পিয়ন আৰু চকীদাৰ পদ খালী হৈছে ইয়াৰ বাবে লাষ্ট ডেট হৈছে 21 ডিচেম্বৰ 2024 পদসমূহ হৈছে প্ৰথম পদটো হৈছে পিয়ন ইয়াৰ বাবে 7টা পদ আছে আনৰিজাৰ্ভ আছে 4টা আৰু OBC MOBCৰ বাবে আছে 2টা আৰু STPৰ বাবে আছে 1টা দ্বিতীয় পদটো হৈছে চকীদাৰ ইয়াৰ বাবে পদ হৈছে এটা এটো হৈছে আনৰিজাৰ্ভ দৰমহা নিৰিখ 12000 পৰা 37500 টকা লৈকে দৰমহা নিৰিখ হ'ব আৰু লগতে 3900 টকাৰ গ্ৰেড পে পাব এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু যিসকলে দ্বাদশ শ্ৰেণী অৰ্থাৎ হাই ছেকেণ্ডাৰী পৰা তাতকৈ বেছি যদি পাছ কৰিছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব এই পদসমূহত অষ্টম শ্ৰেণী বা মেট্ৰিক পাছসকলে ইয়াত এপ্লাই কৰিব পাৰিব সিটিজেনশ্বিপ প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব অসমৰ যিকোনো এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ভেলিড বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2025 লৈকে বয়সৰ ক্ষেত্ৰত SC STক 5 বছৰ আৰু OBCক 3 বছৰ ৰেহাই দিয়া হ'ব আৰু এইখিনিতে আপোনালোক জনাও যে এইটো অনলাইন নহয় এইটো অফলাইন যোগে এপ্লাই কৰিব লাগিব অসম চৰকাৰৰ যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে তাত আহিখন আপুনি ফিলআপ কৰি পেলাই তাৰ লগত আপোনালোকৰ প্ৰয়োজনীয় নথিসমূহ আৰু সৈতে তেওঁলোকলৈ স্পীড পোষ্ট বা ৰেজিষ্টাৰ্ড পোষ্ট যোগে পঠিয়াব লাগিব অথবা তেওঁলোকৰ ড্ৰপ বক্সতো পঠাব পাৰিব ড্ৰপ বক্সত জমা দিব পাৰিব আৰু এপ্লাই কৰোঁতে তাৰ ওপৰত দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ মাজুলী গড়ামূৰ পিন 785104 এটো লিখিব লাগিব ইয়াৰ বাবে লাষ্ট ডেট হৈছে 21 ডিচেম্বৰ 2024 বিয়লি 3 বজালৈকেহে গ্ৰহণ কৰা হ'ব আবেদন এইখিনিতে মন কৰিব যিসকল প্ৰাৰ্থী ইয়াত এপ্লাই কৰিব তেওঁলোকৰ দুখন পাছপোৰ্ট আকাৰৰ ফটো ৰিচেণ্ট ফটো সহিৰ সৈতে দিব লাগিব আৰু যিখিনি ডকুমেণ্টছ দিব তাত সেলফ এটেষ্ট কৰি দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কাষ্ট চাৰ্টিফিকেট বা ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড যিসকল আপোনালোকে দিব তাত সেলফ এটেষ্ট কৰি দিব লাগিব আৰু যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিলআপ কৰিব তাৰ ওপৰত ৰঙা চিয়াহিৰে আপোনালোকৰ ফোন নম্বৰটো লিখি দিব লাগিব আৰু ইয়াত কৈ দিছে যে যিসকল প্ৰাৰ্থীয়ে হাই ছেকেণ্ডাৰী বা তাতকৈ বেছি পঢ়া শুনা কৰিছে তেওঁলোকে এই পদসমূহত এপ্লাই কৰিব নোৱাৰিব আৰু যিসকলে গভৰ্ণমেণ্ট সাৰ্ভিস কৰি আছে অসম চৰকাৰ বা ভাৰত চৰকাৰ যদি বেলেগ চাকৰি কৰিছে তেতিয়াহ'লে তেওঁলোকেও ইয়াত এপ্লাই কৰিব নোৱাৰিব আপোনালোকে এই পদটোত এপ্লাই কৰিবৰ কাৰণে অসম চৰকাৰৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিলআপ কৰি তাৰ লগত আপোনালোক যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ হয় তেতিয়াহ'লে তাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ফটো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন এটা জেৰক্স কপি সেলফ এটেষ্ট কৰি তেওঁলোকলৈ পঠাব পাৰিব ৰেজিষ্টাৰ্ড পোষ্ট অথবা স্পীড পোষ্টৰ যোগেৰে অথবা তেওঁলোকৰ তাত যি ড্ৰপ বক্স আছে তাতো দিব পাৰিব আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে আপোনালোকৰ 21 ডিচেম্বৰ 2024 মুঠ পদ হৈছে 8টা পিয়ন আৰু চকীদাৰ